আপোনালোক সকলোলৈ নমস্কাৰ। আশা কৰোঁ আপোনালোকে ভালে আছে। জীৱনৰ দৈনন্দিন যাত্ৰাত আমি সকলোৱে ব্যস্ত, আপোনালোকো ব্যস্ত। বহুদিন আপোনালোকৰ লগত কথা পাতিব পৰা নাই। এটি বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ যে আমি ইমানবোৰ পঢ়া শুনা কৰি, ইমান বিদ্যা শিক্ষা লৈ সকলো থকাৰ পিছতো আমাৰ ভিতৰত যে এক শূন্যতা থাকে, সেই শূন্যতা ভৰাবলৈ কাৰণে আমি আমাৰ জীৱনত কিবা পদক্ষেপ লৈছোঁ নে নাই। আপোনালোকে বা মই আমাৰ দৈনন্দিন সকলো কাম কৰি গৈছোঁ। সকলো মানুহে কৰিয়েই থাকে। কিন্তু যেতিয়া আপুনি অকলে নিজানত বহে, আপুনি আপোনাক বা মই মোক প্ৰশ্ন কৰোঁ যে মই সুখী হয় নে নহয়, তেতিয়া অন্তৰাত্মাৰ পৰা যিটো উত্তৰ ওলাব, সেইটোৱে হ'ব আপোনাৰ আচল উত্তৰ। বাহিৰৰ মানুহে আপোনাক কি কৈছে সেয়া বহু বেছি ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ অন্তৰাত্মাই আপোনাক যিটো কথা কৈছে সেয়া যেন আপোনাৰ কাৰণে আপ্তবাক্য। মহাপুৰুষসকলে যি জীৱনশৈলী হাজাৰ হাজাৰ বছৰে যাপন কৰি নিজৰ জীৱন ধন্য কৰি নিজৰ অন্তৰৰ পৰম শান্তি বিচাৰি পাইছিল, সেই পৰম শান্তিৰ সন্নিধানত আমি আমাৰ অনুসন্ধান বা সন্ধান আৰম্ভ কৰিছোঁ নে নাই, এয়াই হ'ব মূল প্ৰশ্ন। শৰৎকালৰ ৰাতি যেনেকুৱাকৈ বছৰটোৰ ভিতৰত আটাইতকৈ শক্তিশালী পূৰ্ণিমা আকাশত আমি দেখা পাওঁ, ঠিক তেনেধৰণেই আমাৰ ভিতৰৰ শূন্যতা বিনাশী চিৰসুন্দৰৰ প্ৰেম যেতিয়া আমাৰ আকাশত উদয় হয়, তেতিয়াই আমাৰ মানৱ জীৱন সফল হয়। আপোনালোকক এনেধৰণেই দুই এটা কথা কেতিয়াবা কৈ থাকিম। যদি ভাল পায় আপোনালোকে শুনিব, যদি বেয়া পায় এৰি দিব। তথাপিতো আপোনালোকলৈ মোৰ বহু বহু কৃতজ্ঞতা সদায় থাকিব। ধন্যবাদ।